লাইপুলিত টাটা মেজিক আৰু নাহৰলগন এক্সপ্ৰেছেৰে ভয়ংকৰ সংঘৰ্ষ কথমপি প্ৰাণ ৰক্ষা হ'ল শ শ ৰেল যাত্ৰী লাইপুলিত ভয়ংকৰ ৰেল দুৰ্ঘটনা কথমপি প্ৰাণ ৰক্ষা হৈছে শ শ ৰেল যাত্ৰীৰ অবৈধভাৱে নিৰ্মাণ কৰি লোৱা লেভেল ক্ৰছিং পাৰ হ'বলৈ লওঁতে এখন টাটা মেজিকক নাহৰলগন এক্সপ্ৰেছে মহতিয়াই নিয়ে ঘটনাৰ বিৱৰণীত প্ৰকাশ হয় যে সময় তেতিয়া বিয়লি 2:05 বাজিছে কাপ্তান চুক লাইপুলি গাঁৱৰ দিশৰ পৰা অবৈধ লেভেল ক্ৰছিং এটা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ অতিক্ৰম কৰিব লওঁতে ৰেলপথৰ ওপৰতে ৰৈ যায় টাটা মেজিকখন স্থানীয় লোকে ৰেলপথৰ ওপৰতে ৰৈ যোৱা টাটা মেজিকখন পাৰ কৰাবলৈ আপ্ৰাণ চেষ্টা চলাইছিল যদিও সফল নহ'ল এনে সময়তে 15907 নম্বৰৰ নামনিমুৱা নাহৰলগন এক্সপ্ৰেছখন আহি প্ৰচণ্ড বেগেৰে খুন্দা মাৰে দ্ৰুতবেগী ৰেলৰ খুন্দাত AS 23 DC 3077 নম্বৰৰ টাটা মেজিকখনক প্ৰচণ্ড জোৰেৰে খুন্দা মাৰি মহতিয়াই নিয়ে কেমেৰাৰ সন্মুখতে সংঘটিত হোৱা শিহৰণকাৰী ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে টাটা মেজিকৰ চালকজনৰ দুৰ্ঘটনাটোৰ ফলত ৰেল যাত্ৰীৰো কোনো ধৰণৰ হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে উল্লেখযোগ্য যে বৃহৎ জনবসতিপূৰ্ণ লাইপুলি কাপ্তান চুক আদি গ্ৰাম্যাঞ্চলৰ জনসাধাৰণে NF ৰেলৱে তিনিচুকীয়া মণ্ডলৰ মাণ্ডলিক কৰ্তৃপক্ষক আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল স্থানীয় বিধায়ক পুনাকন বৰুৱাক নিৰাপদ যাতায়াতৰ বাবে ৰক্ষাযুক্ত এখন লেভেল ক্ৰছিং গেট স্থাপন কৰিবলৈ দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে যদিও জনপ্ৰতিনিধি আৰু ৰেল কৰ্তৃপক্ষ আজিও নিমাত তিনিচুকীয়াৰ পৰা মুলেন বৰাৰ ৰিপৰ্ট নিউজ লাইভ এনি অসম